স্বাগতম জনাইছোঁ মোৰ দীপজ্যোতি সপোনৰ ইউটিউব চেনেলটোলৈ। আজি এটা নতুন ব্লগ আৰম্ভ কৰিব লৈছোঁ। যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে ছাবস্ক্ৰাইব কৰি থ'ব। আজি এটা নতুন খণ্ড আৰম্ভ হ'ব, আপোনালোকে শেষলৈকে চাই থাকিব। মই আজি উপস্থিত আছোঁ, আপোনালোকক দেখাম এতিয়া। য'ত উপস্থিত আছোঁ এই দৃশ্য মই দেখাম। মই এতিয়া শিলঘাটত উপস্থিত আছোঁ। জখলাবনৰ পৰা সোমাই আহি শিলঘাট এক পিকনিক প্লেচ। এই পিকনিক প্লেচৰ দৃশ্যবিলাক আপোনালোকক দেখাম। এয়া দেখাই আছোঁ, এই প্ৰথম এয়া দৃশ্য সোমাই যোৱা এই গেট, শিলঘাটলৈ সোমাই যোৱা এই গেটখন দেখাই আছোঁ আপোনালোকক। আৰু মই এই শিলঘাটলৈ যোৱা গেটখনৰ ওচৰতে মই দাদাজনৰ লগ পালোঁ। দাদাজনৰ লগত অকণমান কথা পাতিম। দাদা, আপোনাৰ নামটো? মোৰ নাম শ্ৰী বিশাল মুৰা। ঘৰ ক'ত আপোনাৰ? কেন্দুবাম শিলঘাট। তো এই শিলঘাটত থাকি আপোনাৰ কেনেকুৱা লাগে? শিলঘাটৰ যি পৰিৱেশ দেখি পাওঁ, টিভিত দেখোঁ, বিভিন্ন গাঁৱৰ পৰা বিভিন্ন ঠাইৰ পৰা পিকনিক খাবলৈ আহে। এই শিলঘাটক লৈ আপুনি কি ক'ব? শিলঘাট আমাৰ এনেও ভালেই লাগে শিলঘাটত থাকি। এই শিলঘাটৰ পৰিস্থিতি ঠিকে থাকে আৰু ঠিকে চলিছে। সকলোৱে শিলঘাটলৈ আহক। এটা ধুনীয়া পিকনিক প্লেচ আছে, বনভোজস্থলী, বহুত ধুনীয়া লাগে। ইয়াতে বিভিন্ন গাঁৱৰ পৰা এই পিকনিকস্থলীলৈ আহে। আৰু এজন দাদা লগ পাইছিলোঁ, হঠাৎ লগ পালোঁ। দাদাৰ লগত অকণমান কথা পাতিম। নমস্কাৰ দেই, মই শিলঘাটৰ পৰা কৈছোঁ। মোৰ নাম নয়নজ্যোতি বৰা, বাবলু বুলি ক'লে চবেই চিনি পাব। শিলঘাট অশোকস্তৰী মেলা কমিটিৰ দুখন মেইন গেট, এইখন বনোৱা যোৱা বছৰ 220 বছৰ 100 বছৰ পূৰা হৈ গ'ল। এই গেটখনৰ ওচৰতে আহি দাদাজনক লগ পালোঁ। দাদাজনক সুধিলোঁ ডিটেইলছখিনি ক'ব। তেওঁ সুধিলে আগলৈ কি কি আছে। মই বোলো বনভোজস্থলী আছে, আমাৰ অসমৰ মৰাপাট কল আছে, সেইটো লৈ আমি গৌৰৱান্বিত। তাৰ উপৰি আমাৰ ইয়াত ধুনীয়া এটা আপোনাৰ কামাখ্যা মন্দিৰ বুলি যিটো আছে, কামাখ্যা মন্দিৰ আছে। আৰু লগতে গোটেই ডিটেইলছখিনি তেওঁক ক'লোঁ আগবাঢ়ি যাওক, আপুনি গোটেইখিনি দেখিব। বনভোজস্থলী চাই আমাৰ শিলঘাটৰ এটাই গৌৰৱান্বিত, কামাখ্যা মন্দিৰ আছে। আৰু লগতে আছে আপোনাৰ ত্ৰিশূলধাৰী বুলি যিটো আছে পিকনিক প্লেচ। জানুৱাৰী মাহ আহিলে আমাৰ শিলঘাটৰ মানুহ এনেও উদযাপন হৈ যায়। যোৱা জানুৱাৰী 2021ত যিটো যোৱা দেওবাৰে হৈ গ'ল পিকনিক প্লেচ, সেইটো কলিয়াবৰবাসী মানে উন্নত, বহুত ধুনীয়া পৰিৱেশ। আপোনালোকে আহক সকলোৱে বনভোজস্থলীলৈ। দাদাই আপোনালোকক আমন্ত্ৰণ কৰিছে যে জখলাবন্ধাত থকা এই শিলঘাট বনভোজস্থলীলৈ আপোনালোকে আহক, একবাৰ এই প্ৰাকৃতিক মনোমোহা দৃশ্যবিলাক আপোনালোকে চাই যাওক। শিলঘাটলৈ যোৱা এইখনেই মূল তোৰণ হয়, আপোনালোকক দেখাইছোঁ। এই তোৰণেদি আগবাঢ়ি যাব লাগিব শিলঘাটলৈ। মই দেখাই আছোঁ, এই তোৰণখন আপোনালোকৰ আগত ধুনীয়াকৈ বনাই ৰাখিছে। এই তোৰণৰ আগলৈ আছে শিলঘাট। আপোনালোকক আজি শিলঘাটৰ প্ৰাকৃতিক মনোমোহা দৃশ্যবিলাক আপোনালোকৰ আগত দেখাম। নমস্কাৰ বান্ধৱীসকল, আমি শিলঘাট পাইছিলোঁহি। দেখাই আছোঁ, এয়াই হ'ল শিলঘাটৰ মা কামাখ্যা মন্দিৰ গেট। মা কামাখ্যা মন্দিৰ গেটত মই উপস্থিত আছোঁ। ইয়াৰ পৰাই মই আকৌ যাত্ৰা আৰম্ভ কৰিম। মা কামাখ্যা মন্দিৰ ভিতৰলৈ সোমাই যাম, আপোনালোকক মা কামাখ্যা মন্দিৰ ভিতৰৰ দৃশ্যবিলাক দেখাম। এয়া চাওক মা কামাখ্যা মন্দিৰ গেটৰ দৃশ্য। মই এতিয়া আগবাঢ়ি গৈ থাকিম, আপোনালোকক দেখাই থাকিম মা কামাখ্যা মন্দিৰ ভিতৰচৰা। এয়াই আপোনাৰ চাওক মা কামাখ্যা মন্দিৰলৈ যোৱা ইয়াৰ ষ্টেপ হয়। এই ষ্টেপত মই খটখটিত আমি যাত্ৰা আৰম্ভ কৰিছোঁ, গৈ আছোঁ ওপৰলৈ, আপোনালোকক দেখাই আছোঁ। গৈ পিনি মই মা কামাখ্যা মন্দিৰত মই সেৱা জনাম আৰু মা কামাখ্যা মন্দিৰৰ দৃশ্যবিলাক আপোনালোকক দেখাম। ইমান এটা সুন্দৰ পৰিৱেশ, আপোনালোকে চাওক। এই আহিলে সঁচাকৈ ইয়াত বহুত ভাল লাগে। ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যবিলাক আপোনালোকে দেখিব পাব। ওচৰতে আমাৰ ব্ৰহ্মপুত্ৰ নদী, লগতে পিকনিক প্লেচ। এটা ধুনীয়া দেখিবলৈ সঁচাকৈ বহুত ভাল লগা এটা দৃশ্য। মই আজি আহি সঁচাকৈ বহুত সুখী, বহুত ভাল লাগিছে ইয়ালৈ আহি। গোটেই প্ৰাকৃতিক সৌন্দৰ্যবিলাক মই উপভোগ কৰি আছোঁ। আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰি আছোঁ।
ষ্টেপৰ মাজভাগতে আমাৰ এয়া জিৰণি চৰা এটা আছে, দেখাইছোঁ আপোনালোকক জিৰণি চৰাটো। অকণমান আহি ইয়াতে জিৰাব পাৰিব, দেখাই আছোঁ। এয়া চাওক জিৰণি চৰা। আকৌ আমি যাত্ৰা আৰম্ভ কৰি আছোঁ, গৈ আছোঁ মন্দিৰ ভাগলৈ গৈ আছোঁ। মই আহি পালোহি, এই মন্দিৰ ভাগ আপোনালোকক দেখাম। এতিয়া ওচৰতে মই দোকান এখন আছে, দোকানখনৰ পৰা চাকি বন্তি ল'ম, দেখাইছোঁ আপোনালোকে চাওক। মই চাকি বন্তি লৈ মা কামাখ্যা মন্দিৰত প্ৰৱেশ কৰিম, মা চৰণত মই সেৱা আগবঢ়াম। মই ইয়াতে লৈছোঁ চাকি বন্তি লৈ মন্দিৰক সেৱা জনাম আৰু মন্দিৰৰ যিখিনি বস্তু আছে মন্দিৰৰ চাৰিওকাষ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু মন্দিৰ পৰিচালনা সমিতিৰ লগত অকণমান কথা পাতিম। আপোনালোকে চাই থাকিব, আঁতৰি নাযাব। এই মন্দিৰ ভাগলৈ মই আগবাঢ়ি গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। সঁচাকৈ বহুত ধুনীয়া লাগে। আজি প্ৰথম আহিছোঁ, আজি আহি মই বহুত ভাল লাগিছে মনটো। গৈ আছোঁ মা কামাখ্যা মন্দিৰ দেৱালয়লৈ গৈ আছোঁ। ষ্টেপত খোজকাঢ়ি গৈ আছোঁ, খটখটিত খোজকাঢ়িছোঁ। মই মা কামাখ্যা মন্দিৰত চাকি বন্তি জ্বলালোঁ। ইয়াত দেখাই আছোঁ চাকি বন্তি জ্বলোৱা ঠাইডোখৰ দেখাই আছোঁ। মই মন্দিৰ ভাগত সেৱা জনাই মই মন্দিৰ ভাগত থকা পুৰোহিত দুজনক লগ পালোঁ। আৰু পুৰোহিত দুজনৰ পৰা অকণমান মই কথা জানিব বিচাৰিম। দেউতা, যিহেতু আপুনি ইয়াতে থাকে, কিমান বছৰৰ পৰা ইয়াত আছে আপুনি? বাৰু প্ৰথমতে আমি সকলোকে শিলঘাট কামাখ্যা মন্দিৰৰ তৰফৰ পৰা শুভেচ্ছা আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ। মই শ্ৰী তৰুণ বৰঠাকুৰ, এখেত হ'ল শ্ৰীযুত পুতুল বৰঠাকুৰ আৰু এজন পূজাৰী। আমি মন্দিৰৰ 3জন পূজাৰী। আমাৰ 10 দিন পাল, মানে 30 দিনৰ ভিতৰত আমাৰ পৰিয়ালত 10 দিন। মই তৰুণ বৰঠাকুৰ, এখেত পুতুল বৰঠাকুৰ আৰু গোলাপ বৰঠাকুৰ, তেখেতসকলৰ ককাই ভাই 2জন 10 দিন কৰে। আৰু এজন পুতলা বৰঠাকুৰ, জিতুমণি বৰঠাকুৰ, তেখেতসকলৰ 10 দিন। দেউতা, এটা কথা সুধিম, আমাৰ এই মা কামাখ্যা মন্দিৰভাগ কিমান দিনৰ পুৰণি? এই মন্দিৰৰ পুৰণি বুলি ক'লে অকণমান কিছু আগলৈ গৈ আমি কথাখিনি ক'ব লাগিব। এয়া হ'ল নগাঁও জিলাৰ কলিয়াবৰস্থিত শিলঘাটৰ ওচৰৰ যিটো কামাখ্যা পাহাৰ আছে, কামাখ্যা পাহাৰতে অতীতৰ পুৰণা কামাখ্যা মন্দিৰ। এই পুৰণি বুলি ক'বলৈ কথাখিনি অকণ আগৰ পৰা ক'লেহে সকলোৱে বুজি পাব, সেইকাৰণে কথাখিনি তেনেকুৱাকৈ আমি কওঁ। এই মন্দিৰ ভাগৰ এটা বুৰঞ্জীটো এনেকুৱা ধৰণৰ যে শিৱ আৰু পাৰ্বতী আগতে সতীৰ দেহ ত্যাগৰ পিছত যেতিয়া পাৰ্বতী আই যেতিয়া শিৱৰ লগত পুনৰ বিবাহ হ'ল, এই বিবাহ হোৱাৰ পিছত তেতিয়া শিৱ বাবা আৰু পাৰ্বতী আই দুনিয়াত ঘূৰিছিল। তেওঁলোকে এই জেগাটো কামভাৱত আহি মিলন হৈছিলহে, মিলন নিশা পালন কৰিছিল বুলি লোকপ্ৰবাদ আছে। গতিকে কামগিৰি বুলি কৈছিলে এই জেগাক। এই কামগিৰিৰ জেগাত মিলন হোৱাৰ পিছত, মিলন নিশা পালন কৰাৰ পিছত তেখেত প্ৰথম মিলন ইয়াতে হৈছিল বুলি লোকপ্ৰবাদ আছে। ইয়াৰ পিছত তেওঁলোক যেতিয়া গুৱাহাটী কামাখ্যালৈ গ'ল, য'ত যোনি স্থান আছে, তেতিয়া দেৱতাসকলৰ অনুৰোধ মৰ্মে দেৱী ভগৱতীয়ে কামাখ্যা মাৰ ৰূপ ল'লে। সেই কামাখ্যা মাৰ যি ৰূপ, সেই ৰূপটোকে
সকলোৱে পূজা কৰিলে। সেই ৰূপটোকে বিশ্বকৰ্মা বাবাই শিলতে নিৰ্মাণ কৰিলে কামাখ্যা মাৰ মূৰ্তি হিচাপে। তাৰ সেই মূৰ্তিভাগ গুৱাহাটী কামাখ্যাৰ নীলাচল পৰ্বতৰ য'ত যোনি স্থান আছে সেই যোনি স্থানৰ কাষতে মূৰ্তিভাগ থ'লে। তাৰপিছত সেই যুগ গ'ল আৰু যেতিয়া কালক্ৰমত গুৱাহাটী কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিবৰ সময় হ'ল, তেতিয়া দেৱী ভগৱতীয়ে তেতিয়াৰ ৰজা বনমালদেৱ, শালস্তম্ভীয় ৰজা পালবংশীয় বনমালদেৱ আছিলে, তেখেতক সপোন মৰ্মে এই শিলঘাটৰ স্থিত এই কামাখ্যা মন্দিৰৰ এই স্থানতে, য'ত কামগিৰি বুলি কয়, এই কামগিৰিতে মূৰ্তিভাগ আনি স্থাপন কৰি কামাখ্যা মাৰ মন্দিৰ পাতিবৰ কাৰণে নিৰ্দেশ দিছিলে। এয়া ৮ম শতিকাৰ কথা। সেই নিৰ্দেশ মতে, দেৱীৰ সপোন মৰ্মে নিৰ্দেশ মতেই তেওঁ ভক্ত আছিলে, তেওঁ এই শিলঘাটৰ এই মন্দিৰ ভাগ নিৰ্মাণ কৰালে। কামাখ্যা মন্দিৰ শিলৰে নিৰ্মাণ কৰাইছিল। সেই যুগ গ'ল। এতিয়া ৮ম, ৯ম, ১০ম এনেকৈ সপ্তদশ শতিকাৰ সময় পালেহি। তেতিয়া জয়মতীৰ নাতিয়েক প্ৰমোদ সিংহ তেখেত ৰজা। তেতিয়া গুৱাহাটীৰ পৰা শিলঘাটলৈ, গুৱাহাটীৰ পৰা শিৱসাগৰলৈ, এই ব্ৰহ্মপুত্ৰৰ কাষতেই যিহেতু বৈ গৈছে, ব্ৰহ্মপুত্ৰদি তেতিয়া চলাচলৰ যাতায়াতী ব্যৱস্থাটো আছিলে নাৱৰেই বেছিভাগ আছিলে। গতিকে নাৱৰে তেওঁলোক গুৱাহাটীৰ পৰা শিৱসাগৰলৈ গৈ থাকোঁতে এই মন্দিৰৰ নামনি অঞ্চলত বালিচৰতে তেওঁলোকে সন্ধিয়া হ'ল, ৰাতি বাহাৰ কৰি ৰাতি তেওঁলোকে ইয়াত আছিলে লগৰীয়াসকলৰ লগত। ৰাতি সপোনতে আই ভগৱতীয়ে মা কামাখ্যাই বুঢ়ী মানুহৰ ৰূপত গোটেই আদ্যোপান্ত কাহিনীখিনি সপোনত ৰজাক ক'লে আৰু ইয়াতে মন্দিৰভাগ নিৰ্মাণ কৰিবৰ কাৰণে সপোনত নিৰ্দেশ দিলে। এতিয়া ৰজাই ৰাতিপুৱা যেতিয়া হ'ল, তেতিয়া এই পাহাৰটোতনো কি আছে চাবৰ কাৰণে লগৰীয়া কাৰোবাক পঠালে। তেওঁলোক গৈ ক'লেগৈ যে মহাৰাজ, এনেকৈ মন্দিৰভাগ আছে, মূৰ্তি এভাগ আছে, গছ গছনি আছে, চাফা পৰিষ্কাৰ, কিন্তু ইয়াত কোনো মানুহ পোৱা নাই। এতিয়া ৰজাই সপোনৰ মতে গোটেইখিনি কথা দেখা পালে, জানিলে। তেতিয়া ৰজা নিজে আহি চাবলৈ ইচ্ছুক কৰিলে। ৰজা এই পাহাৰলৈ উঠি আহিল লগৰীয়াসকলক লগত লৈ। আহি ইয়াত পালেহি, সপোনত দেখা গোটেই বুঢ়ী মানুহগৰাকী ইয়াতে বিৰাজমান হৈ আছে। তেতিয়া আইগৰাকীক সুধিলে, আই আপুনি কোন? ইয়াত কিয় আছে, ইয়াত কি আছে, পৰিচয়টো সোধোতে বুঢ়ীগৰাকীয়ে গোটেইখিনি আদ্যোপান্ত কাহিনীখিনি, সপোনৰ কথাখিনি দিঠকত ৰজাক ক'লে। এই পাহাৰত যেতিয়া উঠি আহি ৰজা যে থাকিলে, ৰজাক তেতিয়া ক'লে। তে ইয়াতে শিলঘাটত, এই শিলঘাট বুলি নহয়, এই পাহাৰতে এই কামাখ্যা মাৰ মূৰ্তি আছে, ইয়াতে মই থাকোঁ আৰু মোৰ পৰিচয়টো দৌলৰ ভিতৰত তোমাক ক'ম, এই বুলি ক'লে। আৰু তুমি মন্দিৰভাগ পুনৰ নিৰ্মাণ কৰিবা, পূজাৰ ব্যৱস্থা কৰিবা, পূজাৰীৰ ব্যৱস্থা কৰিবা, এই বুলি পেলাই ৰজাক বুঢ়ীগৰাকীয়ে কথা পৰামৰ্শ দিলে। আৰু ৰজাই নিজৰ কথোপকথনখিনি ক'লে। যেতিয়া ক'লে বুঢ়ীগৰাকীয়ে যে শিৱ আৰু পাৰ্বতীৰ মিলন ক্ষেত্ৰ এই বুলি ক'লে, সেইটো কথা ৰজাক কোৱাৰ লগে লগে ৰজাই জানিলে, লগৰীয়াসকল বা ৰাইজসকলে জানিলে। সেইমতে আমি পুৰুষানুক্ৰমে আমি ইজনৰ মুখত সিজন, সিজনৰ মুখত সিজন, এনেকৈ কৰি কৰি আমি দেউতা ককাহঁতৰ মুখত এই কথাষাৰ শুনিছিলোঁ। সেইকাৰণে আমি ক'ব পাৰিছোঁ যে ইয়াতে শিৱ আৰু পাৰ্বতীৰ মিলন ক্ষেত্ৰ বুলি। তাৰপিছতে ৰজা পিছে পিছে গ'ল, বুঢ়ীগৰাকী আগে আগে গৈ দৌলৰ ভিতৰ সোমালগৈ। দৌলৰ ভিতৰত মই আছোঁৱেই, তোমালোক আহা, মোৰ পৰিচয় কোন, মই দৌলৰ ভিতৰতে ক'ম, এই বুলি ৰজাক ক'লেই। গতিকে আগে আগে বুঢ়ীগৰাকী দৌলৰ ভিতৰ পালেগৈ হয়, কিন্তু ৰজা গৈ দৌলৰ ভিতৰত পালে এভাগ মূৰ্তি আছে, কিন্তু তাত মানুহৰ গৰাকীক নাপালে লগ, মানুহগৰাকীক লগ নাপালে। নোপোৱা দেখি তেতিয়া বুঢ়ীগৰাকীয়ে মানে অন্তৰ্ধান হোৱা বুলি জানিলে। তেতিয়া ৰজাই নিশ্চিত হ'ল যে এয়া আন মানুহ নহয়, বুঢ়ী মানুহৰ ৰূপত মা কামাখ্যাই দৰ্শন দিলে মোক। গতিকে বুঢ়ী মানুহৰ ৰূপক দেখাৰ কাৰণে মা কামাখ্যাক বুঢ়ী কামাখ্যা হিচাপে আমি প্ৰতিপন্ন কৰিলোঁ, এই বুলি ৰজাই ভাবিলে। তেতিয়াৰ পৰা বুঢ়ী কামাখ্যা হিচাপে এই মন্দিৰভাগৰ কামাখ্যা মাক বুঢ়ী কামাখ্যা হিচাপে কৰে। ইয়াৰ পিছতে সেয়া হ'ল কথা। তেতিয়া ৰজা গদগদ হৈ পৰিল, সাক্ষাৎ ভগৱতীক দেখিলে বুলি নিজে জানিলে। জনাৰ পিছত ৰজাই বৰ আপ্লুত হৈ পৰিল। তেতিয়া ৰজা ৰাজধানী পালেগৈ শিৱসাগৰ। তেতিয়া তেওঁ তৰুণ চন্দ্ৰ বৃহৎ দৌৰা ফুকন বুলি এজন বৃহৎ খনিকৰ আছিলে। তেওঁ মঠ মন্দিৰ বনোৱাত পাকৈত আছিলে। তেতিয়া তেওঁকেই নিৰ্মাণ কৰিবৰ কাৰণে দায়িত্বটো দিলে। পুনৰ পুৰণা শিলৰ মন্দিৰখিনি আঁতৰ কৰি সেই জেগাতে পুনৰ পকা দৌল নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিলে 1667 শকত। তেতিয়া তেওঁ দেৱী দুৰ্গাৰ ভক্ত আছিলে, মহাগৌৰীৰ ভক্ত আছিল। গতিকে দেৱী মা দুৰ্গাকো স্থাপন কৰিলে। মা কামাখ্যা, আমি সেৱকীসকলে যেতিয়া মা কামাখ্যাক সেৱা কৰোঁ, সেৱকীসকলৰ সোঁহাতৰ গৰাকী মা কামাখ্যাও
পুৰণাতে গুৱাহাটী কামাখ্যাৰ পৰা অনা ৮ম শতিকাৰ আৰু আমাৰ বাওঁহাতে থকা গৰাকী মা দুৰ্গা তেখেতক ৰজা প্ৰমোদ সিংহই পাতিছিল বুলি ইয়াত আমাৰ ফচলা কয়। আৰু ইয়াতে গণেশ বাবা আছে। গণেশ বাবাৰ আমি যিখিনি কথা কৈছোঁ চমুকৈ কথাখিনি গণেশ বাবাৰ গাত দেৱনাগৰী ভাষাত গোটেইখিনি কথা লিপিবদ্ধ হৈ আছে, শিলতে খোদিত কৰা আছে। গণেশ বাবা এয়াই কথা। আৰু ইয়াতে 620 বিঘা মাটি দি গুৱাহাটীৰ পৰা কেন্দুকলাই বুলি এজন সাধক পুৰোহিত আছিলে, তেখেতক আনি পুৰোহিত ইয়াত প্ৰতিষ্ঠা কৰালে আৰু তেওঁৰ নাতি একেকে লম্বোদৰ তেখেতক প্ৰথম পূজাৰী হিচাপে নিযুক্ত কৰিলে ৰজাই, যিজন আমাৰ উপৰিপুৰুষ। তেওঁলোক বাদশাহ গোত্ৰ, আমি এতিয়া বাদশাহ গোত্ৰৰে লোক। মোৰ নাম তৰুণ বৰঠাকুৰ। বৰ্তমান এই পুৰুষানুক্ৰমে ক্ৰমে চলি অহা যিজন আমাৰ সেৱায়ত ঠাকুৰ বুলি কয়, তেখেত বৰ্তমান শ্ৰীযুত লক্ষেশ্বৰ বৰঠাকুৰ আমাৰে জ্যেষ্ঠ ভাতৃ হয়। আৰু এই পৰিচালনা কমিটি এখন আছে, এই পৰিচালনা কমিটি তেখেতো এজন সভাপতি। আৰু দুঘৰ পুৰোহিত আছে, তেখেতসকলেও নিৰ্দিষ্ট পালমতে 10 দিন 10 দিনকৈ পাল, আমাৰ 30 দিন পাল, এনেকৈ আমাৰ চলে। প্ৰতিজন পূজাৰীৰ লগত মন্দিৰত ৰজাই পতা 2-এঘৰ আছে, বাকী পিছত অহা সকলকো আমাক নিযুক্ত কৰা হ'ল। এই পূজাৰীৰ লগত আমাৰ খাটনিয়াৰ বুলি কোৱা হয় পাইক, তেখেতসকলে ইয়াত দিনেও পাল পাছ কৰি মন্দিৰ ধোৱা মেলা ইত্যাদি কাম বনখিনি কৰি ৰাইজক সেৱা শুশ্ৰূষা কৰি আহিছে। এতিয়া এই গুৱাহাটী কামাখ্যাৰ পৰা অনাৰ কাৰণে কামাখ্যা মাৰ ৰূপ হিচাপে আমি পূজা কৰা হয়। আৰু কামাখ্যাৰ ধ্যান মন্ত্ৰ পূজা বিধি ব্যৱস্থাবিলাক তেনেকুৱাই শক্তি পদ্ধতিৰে পূজা কৰা হয়। আৰু ইয়াত পূজাৰ বিভিন্ন নৈবেদ্য আদি আগবঢ়োৱা হয়। আমি প্ৰতিজন যাত্ৰীকে সেৱা শুশ্ৰূষা কৰিবলৈ আমি ভাল পাওঁ। গতিকে প্ৰতিজন যাত্ৰীকে যিহেতু ৰজাই অতীতত বুঢ়ী মানুহৰ ৰূপতে দেখা পাইছিল, গতিকে আমিও ভক্তসকলক সেই ভগৱতীৰ অংশ বুলি এতিয়াও আমি শ্ৰদ্ধাৰে মানো। আৰু তেখেতসকলক যিকণ পাৰোঁ, যিকণ জ্ঞানৰে পাৰোঁ আমি সেৱা শুশ্ৰূষা কৰি আহিছোঁ। আৰু ৰাইজসকলে ইয়াতে আহে বুলি তেওঁলোকে ভাল পাওঁ বুলি কয়, আমিও ভাল পাওঁ। যাই হওক, আপোনালোকৰ যোগেদি আমি সকলো লোকে শুভেচ্ছা জনালোঁ। অসমবাসীলৈ, ভাৰতবাসীলৈ, বিশ্ববাসীলৈ সকলোকে শুভেচ্ছা আৰু শুভাশীষ জনালোঁ। এই নতুন বছৰটো সকলোৰে মংগল হওক, অসূয়া অপ্ৰীতিবিলাক দূৰ হওক, সকলোকে সুমনা কৰক, সুজ্ঞান দিয়ক আৰু সকলোকে ভাল ধৰণত দেশখন পৰিচালিত হ'বলৈ সকলোকে ৰজা প্ৰজা সমন্বিত সকলোকে ভগৱতীয়ে অঞ্জল দিয়ক। আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি ৰাইজক সকলোকে কৃতজ্ঞতা আৰু শুভেচ্ছা আৰু নমস্কাৰ জনালোঁ। জয় মা কামাখ্যা। ধন্যবাদ থাকিল আমাৰ পুৰুষী দেউতালৈ। সুন্দৰকৈ আমাৰ এই মন্দিৰভাগ কেনেকৈ প্ৰতিষ্ঠা হৈছিল আমাক অকণমান আভাস দিলে। আপোনালোকে এই আভাসটো শুনি সঁচাকৈ ভাল পাব। আকৌ মই আপোনালোকক বাহিৰৰ দৃশ্যবিলাক দেখাবলৈ চেষ্টা কৰিম। এতিয়া মই পুৰুষী দেউতাৰ পৰা বিদায় মাগিম। আপোনালোকক আকৌ বাহিৰৰ পৰিৱেশবিলাক দেখাম, আপোনালোকে চাই থাকিব। মই এতিয়া সামৰিম। আমাৰ বাবা দেউতাজনে প্ৰসাদ দিবলৈ আহিছে, প্ৰসাদ দিব আমাক। প্ৰসাদ অকণমান খাম, খাই পিনি আৰু মই এই খণ্ডটো সামৰিম। ৰাখক। দখলাবন্ধা আৰু এজনী ভণ্টি আছে, অকণমান কথা পাতিম। ভণ্টি, তোমাৰ নামটো কি? জেবিকা চাহু। তোমাৰ ঘৰ ক'ত? গৰুবান্ধা। আজি তুমি ক'ত আহিছা জানানে? মন্দিৰ আহিছোঁ। কোন মন্দিৰ আহিছে জানানে? কামাখ্যা মন্দিৰ। শিলঘাটত থকা কামাখ্যা মন্দিৰত তুমি আহিছিলা, হয় নাই? কেনেকুৱা লাগিলে আজি? ভাল লাগিলে। মই আকৌ অকণমান দাদা এজন আছে, দাদাজনৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। দাদাজনৰ ওচৰলৈ গৈ আছোঁ। দাদা, অকণমান আপোনাৰ লগত কথা পাতিম। আপোনাৰ নামটো জানিম? মোৰ নাম শ্ৰী হেমন্ত বৰা। ক'ৰ পৰা আহিছে আপুনি? মই বুঢ়াপাৰাৰ পৰা আহিছোঁ। তেখেত বুঢ়াপাৰাৰ পৰা আহিছে মন্দিৰভাগলৈ। আৰু এজন দাদাৰ লগত অকণমান কথা পাতিম। দাদা ক'ৰ পৰা আহিছে? মই জখলাবন্ধাৰ পৰা আহিছোঁ। খুৰীৰ লগত অকণমান কথা পাতিম। খুৰী, আপুনি ক'ৰ পৰা আহিছে? জখলাবন্ধাৰ পৰা। কেনেকুৱা লাগে ইয়ালৈ আহি? বহুত ভাল লাগে, বহুত ভাল লাগে মানে। আৰু আপুনি কি আহ্বান জনাব? ৰাইজক জনাওঁ, ৰাইজে আহক ইয়াতে, আহি পেলাই মাৰ এটা সেৱা কৰক চবে, তেনেকৈ ৰাইজক আৰু আহ্বানটো জনাওঁ আৰু মানে। ধন্যবাদ থাকিল খুৰীলৈ। মন্দিৰলৈ আহিলোঁ, আমি মাহ প্ৰসাদ খালোঁ। এতিয়া এই ভোগ খাবলৈ দিছে, ভোগ খাম।
মই মা কামাখ্যা মন্দিৰৰ পৰা মই এতিয়া ওলাই আহিলোঁ। ওলাই আহি আকৌ তললৈ নামি আহিছোঁ। তলৰ ষ্টেপবিলাকত আপোনাক দেখাই আছোঁ। সঁচাকৈ বহুত ভাল লাগিল আজি মা এই দেৱালয়ত মই সেৱা জনাই সঁচাকৈ বহুত সুখী, বহুত আনন্দ, সঁচাকৈ বহুত ভাল লাগে। এই শিলঘাটত থকা মা কামাখ্যা দেৱালয় ভাগলৈ আপোনালোকে আহক, অকণমান আপোনালোকে সেৱা জনাই আপোনাৰ মনৰ সেই ইচ্ছাবিলাক পূৰ্ণ কৰক।